নমস্কাৰ বন্ধুসকল সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ ওপৰত কৰা আক্ৰমণ আজিৰ নহয় আজিৰ পৰা বহু বছৰ আগৰ পৰা এটো চলি আছে এতিয়া মই জ্যোতিষৰ দৃষ্টিকোণৰ পৰা যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া এটা কথা ক'ব লাগিব যে শুক্ৰ যেতিয়া মিথুন ৰাশিত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে তাৰ আগৰ পৰাই এনেকুৱা ধৰণৰ ঘটনা হোৱা পৰিলক্ষিত হয় এতিয়া 1988 চনৰ কথা কওঁ 1988 চনৰ 4 মে'ৰ পৰা 31 জুলাইৰ ভিতৰত শুক্ৰ মিথুন ৰাশিত আছিল আৰু সেইখিনি সময়ত সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেইখিনি সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অমৃতসৰত অপাৰেশ্যন ব্লেক থাণ্ডাৰ হৈছিল আৰু ইয়াৰ পিছত 2001 চনৰ কথা কওঁ 2001 চনৰ 23 জুলাইৰ পৰা আৰম্ভ কৰি পেলাই 22 আগষ্টলৈকে শুক্ৰ মিথুন ৰাশিত আছিল আৰু সেই সময়ত হিমাচল প্ৰদেশত 100 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল 32 গৰাকী অমৰনাথ যাত্ৰীক তাত থকা সুৰক্ষা কৰ্মীৰ সৈতে সন্ত্ৰাসবাদী গুলীয়াই হত্যা কৰিছিল আৰু সেইখিনি সময়তে জম্মু কাশ্মীৰৰ অন্য 100 গৰাকী ব্যক্তিক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল 2002 চনতো 14 মে'ৰ পৰা 9 জুনত শুক্ৰ মিথুন ৰাশিত আছিল আৰু সেইখিনি সময়ত জম্মুত সন্ত্ৰাসবাদী আক্ৰমণত 30 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল য'ত 24 গৰাকী সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আছিল আৰু সেইখিনি সময়তে ভাৰত আৰু পাকিস্তান সীমান্তত গুলীয়াগুলি হৈছিল আৰু 18 মে'ত ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ বহু লোকৰ ক্ষতি হৈছিল এই 2002 চনলৈকে আছিলে এতিয়া আমাৰ যদি 2023 তো ভালকৈ লক্ষ্য কৰোঁ 2023 চনত 2 মে'ৰ পৰা শুক্ৰ মিথুন ৰাশিত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু তাৰ এসপ্তাহমান আগৰ পৰাই নক্সালবাদীৰ লগত জড়িত মানে নক্সালবাদীয়ে কৰা আক্ৰমণ সন্ত্ৰাসবাদীৰ লগত জড়িত আক্ৰমণ সেইবিলাকৰ ঘটনা সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া 2024 চনত ঠিক একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে 12 জুনৰ পৰা শুক্ৰ মিথুন ৰাশিত প্ৰৱেশ কৰিব লৈছিল কিন্তু তাৰ আগৰ পৰাই আমি দেখিবলৈ পাইছিলোঁ ঠিক একেদৰেই আগতে যেনেদৰে তীৰ্থযাত্ৰীক আক্ৰমণ কৰিছিলে ঠিক এইবাৰো জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছে য'ত কেইবাগৰাকী তীৰ্থযাত্ৰী মৃত্যুবৰণ কৰিবলগীয়া হৈছে গতিকে এটা কথা ক'বলৈ পাৰোঁ যে শুক্ৰ যেতিয়া মিথুন ৰাশিত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে তাৰ 14 দিনমান আগৰ পৰাই হয়তো কিছু ক্ষেত্ৰত এনেকুৱা ধৰণৰ সংঘাত হোৱাৰ সন্ত্ৰাসবাদীৰ লগত জড়িত সমস্যাই ভাৰতবৰ্ষক যিকোনো প্ৰকাৰে কেতিয়াবা নহয় কেতিয়াবা ক্ষতি কৰাৰ সম্ভাৱনা থাকিব